আজি লৈ আহিছোঁ চুজি ভাপত দিয়া পিঠা আৰু চাওঁ। মই প্ৰথমৰখিনি দেখুওৱা নহ'লে মই একাপ চুজি ল'লোঁ, তাতে যিমানটো মিঠা খাওঁ সিমানটো অনুযায়ী চেনি দিলোঁ আৰু অকণমান গাখীৰ দিলোঁ। আৰু এতিয়া মই অলপ পানী দি এইখিনি ধুনীয়াকৈ লৰাই 1 ঘণ্টামানৰ কাৰণে থৈ দিম। এইখিনি ধুনীয়াকৈ আৰু 1 ঘণ্টাৰ পিছত এয়া চাইছোঁ, দেখিছেনে চুজিখিনি ধুনীয়াকৈ ফুলি উঠিছে। আৰু তাতে মই 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ আৰু কেইটামান ইলাচি দি দিছোঁ, তেন্তে গোন্ধটো ধুনীয়া হয়। আৰু এই মই সৰু সৰু বাতিকেইটা লৈছোঁ, ইয়াত ধুনীয়াকৈ অকণমান মই ঘিউ সানি লৈছোঁ। আপোনালোকে ঘিউ নহ'লে ৰিফাইনো সানি ল'ব পাৰিব। ইয়াত এতিয়া মই 3 চামুচ কৰি এনেকৈ চুজি দি দিছোঁ। ধুনীয়াকৈ এইখিনি মিলাই দিওঁ, তাতে দি দিম। আৰু এইফালে মই প্ৰেছাৰ কুকাৰটো অকণমান পানী লৈছোঁ, তাতে ষ্টেণ্ডডাল দি দিছোঁ আৰু এই বাতিকেইটা তাত ভৰাই এতিয়া মই ঢাকনাখন মাৰি থৈ দিম। আৰু 10 মিনিটৰ পিছত চালোঁ, এয়া দেখিছেনে ইমান ধুনীয়াকৈ পিঠাকেইটা হৈ আছে। খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পালে। যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ মই আহোঁ, বাই বাই।